আজি ঘৰ চৰ চাফা কৰি থ'ব লাগিব পাই আজি আকৌ পেকুৰীজনী আহিব নহয় আহি পানি ইচ আচ তাচ কৰি থাকিব বৰ লেবেল নহয় আকৌ তেওঁ ধুনীয়াকৈ কাম চাম কৰি মেলি থৈ দিওঁ আৰু পাই ঘৰ চেনটেনে পালখি আৰু দেই বৰুৱানী ঘৰ বৰুৱানী আছে নাই এতিয়া আহিলেই নেকি পাই যাওঁ পাই খুলি দিওঁগৈ জলদি জলদিকৈ গৰম আহক আহক ৰৈ আছিলোঁ আপুনি আহিব বুলি পাই আহক আহক বহক বেগটো মানে থৈ লৈছোঁ গম পাইছিলে মিছেছ বৰুৱানী মানে আমাৰ তেখেতে লণ্ডনলৈ যাওঁতে মোৰ কাৰণে বেগটো লৈ আহিছিলে বেয়াকৈ থ'ব নোৱাৰিছে সেইকাৰণে ভালকৈ থৈছোঁ আৰু চাফা কৰি বেয়া নাপাব দেই একদম বেয়া নাপাব আকৌ নাই কিয়নো বেয়া পাম গৰম উঠিছে চাগে ন গৰম পৰিছে প্ৰথম গৰম যে হেৰি কি ক'ব আৰু কিটো ক'ব মইতো এনেও মিছা কথা নকওঁৱেই আপুনিতো জানেই মিছেছ বৰুৱানী আপোনালোকৰ মানে কেম্পাছটো ইমানেই অকণমানি হয় মোৰ গাড়ীখন মানে সোমাবই নোৱাৰিলোঁ ইমানেই ঠেক হয় নহয় গাড়ীখন বাহিৰতে থৈছোঁ গম পায় আৰু আজি ইমান দূৰ খোজকাঢ়িছোঁ মই খোজকাঢ়ি যে মোৰ ভাগৰে লাগি গ'ল গম পাইছে ইমানেই নিজৰ ফিল হৈছে মোৰ কোলা হৈ গ'ল নেকি বাৰু ইমান ৰ'দ বাহিৰত হয় এনেকুৱা ইমানকৈ কোলা বাৰু নাই পৰা গৰম বাৰু অলপ উঠিছে আৰু উঠেই নহয় গৰম এই চাহ অকণমান বনাওঁ খাবনে বনাই আনো দিয়ক কিনো সুধিছোঁ আৰু হ'ব দিয়ক মিছেছ বৰুৱানী মানে চাহ মিছাটোতো মই নকওঁৱেই আৰু মইতো মিছা নকওঁ আপুনিতো গম পায়েই চাহনো কি আৰু মই মানে চাহ নাখাওঁৱেই মই মানে কোল্ড কফিহে খাওঁ মই কোল্ড কফিহে খাই ভাল পাওঁ গম পায়নে চাহ দিয়ে যদি দিয়ক আৰু অকণমান খাই দিম আৰু দিয়কচোন আজি আপুনি ইমান মৰমত দিছে দিয়ক এয়া চাহ লওক থওক তাতে থওক খাম আৰু লাহে লাহে ইমান যে গৰম উঠিছে গম পাইছে মিছেছ বৰুৱানী আপোনাৰ ঘৰত AC নাই নি বাৰু মই যে AC নহ'লে থাকিবই নোৱাৰোঁ গম পাইছে আমাৰ মানে বাথৰুমলৈকে AC গম পায় সেইকাৰণে আকৌ আপোনালোকৰ AC নাই ন মই যে থাকিবই পৰা নাই ইমান গৰম উঠিছে হে হাবুতো AC AC আমাৰো আছিলে 6টামান AC ঘৰতে 6টা নহয় 7টাই আছিলে চব মিলি বাথৰুমতো আছিলে নহয় এটা মানে আমাৰ কেইদিনমান দিন হৈছিলে অনা 6 মাহমানহে হৈছিলে আগৰখিনি বাৰু হেৰি দিয়ে দিলোঁ আমি কাবাৰীক এই অনাকেইটা 6 মাহ 7 মাহমান হৈছিলে আৰু তাৰপিছত আমাৰ মানুহজনে মানে বেয়া বস্তু একদম ঘৰত ৰাখিবলৈ বেয়া পায় জানে অলপ বেয়া হওঁতে মানে ৰমেনৰ গেৰেজত কালি ভাল কৰিবলৈ দি থৈ আহিলে তেওঁ সেইকাৰণে নাই আকৌ এতিয়া 6টা AC আছে কথা দেখাই আছোঁ মই এয়াৰিংটো দেখাই আৰু মোৰ শাৰী চাৰী একো ফুটাই নাই যে এজনী কাভাৰজনী পিছে ডক্টৰনী আপোনাৰ কাণফুলিযোৰ আৰু শাৰীখন বৰ ধুনীয়া লাগিছে আকৌ দেই আপুনি একদম গোটেইজনী একদম ৰচকী নিচিনা লাগিছে কাপোৰযোৰত বহুত ধুনীয়া লাগিছে পাই আপোনাৰ ভালটো লাগিবই আৰু ন আমাৰ এখেতে মানে এইটো লণ্ডনৰ পৰা আনিছিলে গম পাইছে মোৰ কাৰণে মোক যে তেখেতে বহুত ভাল পায় সেইকাৰণে আকৌ বেছি নহয় গম পাইছে মাত্ৰ 1 লাখ টকা ভাল লাগিছে নাই বাৰু 1 লাখ টকা আপুনি শাড়ীখনৰ কথা কৈছে ন মিছেছ বৰুৱানী মানে আমাৰ এখেতে ডুবাইৰ পৰা আনিছিলে চেলিব্ৰিটি হৈ যে পিন্ধে চেলিব্ৰিটি হৈ তেখেতৰ ডিজাইনাৰ যে চিনি পাই জানো সেই ডিজাইনৰ পৰা ডিজাইন কৰি আনিছে গম পায় মোৰ কাৰণে আমাৰ এখেতে মোক ইমান ভাল পায় গম পায় সেইকাৰণে আকৌ আৰু লণ্ডনটো ডুবাইটো গৈয়ে থাকে ন আৰু কিমান জানে এইযোৰ একদম কোটি টকীয়া আৰু দেখিবলৈ মোকো চাগে কোটি টকীয়াই লাগিছে ন দেখিছোঁ বাৰু চেলিব্ৰিটিয়ে পিন্ধা আপোনাকো বৰ একেবাৰে চেলিব্ৰিটিয়ে লাগিছে ডক্টৰনী মিছেছ বৰুৱানী মিছাটোনো কিয় জানেইতো মইতো মিছা একদম নকওঁ মোৰ ঘড়ীটো দেখিছে পুৰা ডায়মণ্ডৰ কাম কৰি থোৱা আছে পুৰা ডায়মণ্ড আছে আমাৰ এখেতে আনিছিলে পুৰা 1 কোটি টকা গম পাইছে মোক তেখেতে ইমান ভাল পায় লাখৰ তলততো মই একো পিন্ধিবই নিদিয়ে এইবাৰতো কোটিৰ তলত পিন্ধিব যেন পাইছোঁ হে 1 কোটি মিছেছ বৰুৱানী জানেইতো মই একদম মিছা নকওঁ
চবটো সঁচাই কওঁ আমাৰ এখেতে মানে মোক ইমানেই ভাল পায় নহয় মোক মানে থৈ ক'তোৱেই নাযায় লণ্ডন টু দিল্লীটো একেৰাহে গৈয়ে থাকে মোক মানে চব বিজনেছৰ কামত মোক লৈয়ে যায় গম পাইছে তাকে এইবাৰনো ক'ত যায় মোক লগ ধৰি আছে ভাবিছোঁ এইবাৰ শ্বপিং কৰিবৰ কাৰণে বাহিৰতে যাওঁ আৰু তেখেতৰ লগতে বিজনেছ মনত পৰিছে মিষ্টাৰ দত্তনী আপোনালোকৰ তেখেত যে আপোনাৰ হাজবেণ্ডে আমাৰ এখেতলৈ ফোন কৰিছিলে সেইদিনা ফোন কৰোঁতে মই ইমান সোধা নাই বাৰু এনেই শুনিছিলোঁ পাতি থকা হেৰি আমাৰ এখেতৰ পৰা পইচা 200 টকা এটা ধাৰলৈ খুজি আছিলে আমাৰ এখেতে দিলে নিদিলে মই ইমান নাজানো বাৰু কেলৈ খুজিছিলে বাৰু ক'বনে 200 টকা মানে কি হ'ল আমাৰ এখেতে মানে খুব দান দক্ষিণা দি থাকে এনেও আমাৰ খুচুৰা পইচা নাথাকে যে সেইকাৰণে চাগে ফোন কৰিছিলে হেৰি মানে মিছেছ বৰুৱানী মই মানে যাওঁগৈ আৰু দিয়কচোন মানে আমাৰ এখেতে আহি পালিয়ে চাগে অফিচৰ পৰা আৰু মোক নেদেখাটো যে একেবাৰে থাকিব নোৱাৰে আপুনিতো জানে আৰু মইতো একেবাৰে মিছা নকওঁ যাওঁগৈ আৰু দেই মোৰ মানে বৰ দেৰি হৈছে আৰু ইমান সময় হ'ল চাওঁ আৰু দেই মই যায়গৈ নেকি আপুনি আপোনালোকৰ কি কয় লাঞ্চ কৰি নাযায় নেকি মিষ্টাৰ দত্তনী নহয় মিছেছ বৰুৱানী বাৰু মই যাওঁ আপুনিতো জানেই মইতো মিছা একেবাৰে নকওঁ জানে আমাৰ তেখেতে মানে মোৰ অবিহনে একদম একোৱেই নাখায় মই যাওঁগৈ আৰু দেই মানে তেওঁ আহিলে নহয় চাগে যাওঁ দিয়ক ভাল বাচিলোঁ দেই আজি ইছৰাম আজি যে ভাল ধৰা বুলি মিছেছ বৰুৱানীৰ আগত যে সাংঘাতিক ক্লাছ পালোহেঁতেন দেই সেই পৰশু এতিয়া যেন সোনকালে আৰু একদম টমটমখন পালেই হয় আৰু দেই এই টমটম উলিয়াটো ক'ত আছে বাৰু আৰু একদম কি যে কৈছে কাণ চুৰ বাজাৰৰ পৰা নে ক'ৰ বাজাৰৰ পৰা 10 টকীয়া কাণ খুলিছোঁ আৰু সেই শাড়ীখন 1500 টকীয়া নে 1000 টকীয়া শাড়ী এখন খুলি 1 কোটি 2 কোটি দিলোঁ টকাকৈ আমুক চিনি পোৱা নাই পলাবলৈ আহিছে এতিয়া কাম কৰোঁগৈ মই